এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে মোৰো ভাল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এয়া আজি ৰাতিপুৱা এতিয়া বাজিছে 3:30তে আমি গা পা ধুই কৰি আজৰি কাৰণ আজি আছে শুভ মহালয়া আপোনালোক সকলোৱে জানে এতিয়া মহালয়াত অকমান খোজ কাঢ়িবলৈ যাওঁ বুলি গোটেইকেইজনী মানে একদম গা পা ধুই 3:30তে আজৰি যিকেইজনী মানে আমি শুই থাকোঁ ৰাতিপুৱা 9টা বজালৈকে কিন্তু এতিয়া আজি একদম উঠিছোঁ 3:30মানতে উঠিছোঁ দেই তাৰপিছত এতিয়া মানে ৰৈ আছোঁ কাৰণ আন্ধাৰ হৈ আছে বাহিৰত বহুত আন্ধাৰ সেইকাৰণে ভয় লাগিছে অকমান আমি অকলে যাব কাৰণে তাৰপিছত অকমান পোহৰ হৈ লওক তাৰপিছত আমি মহালয়াত লগ খোজ কাঢ়িবলৈ যাম আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈ দেখিছে এয়া আজি আমাৰ ৰুমৰ বাহিৰৰ পৰিৱেশ এতিয়াও আন্ধাৰ কিন্তু আমি একদম ৰৈ আছোঁ পোহৰ ফালে ৰৈ আছোঁ এনে মহালয়া বুলি যে ইমান সোনকালে সাজি কাচি ওলাই আহিছা পৰীক্ষা বুলি কেতিয়াবা ওলাই পাইছানে নাই পোৱা নাই পৰীক্ষা হ'লে 8টা বজাত উঠো এয়া এই ভাষ্য এয়া যে তেওঁ পৰীক্ষা বুলিও 8টাতে উঠে 3:30 উঠি নাই পোৱা আজিলৈকে তৰাইল চাগে একদম পুৰা উঠে মই সদায় উঠো ৰাতিপুৱা সোনকালে গম পাইছোঁ চকু 8:30 9টা এই ঠিকে আছে আমি গৈ আছোঁ আছোঁ আন্ধাৰ গাইছ এয়া দেখিছে আমি আহি আছোঁ আমাৰ এতিয়া ৰৰৈয়া পৰিৱেশটো দেখাম বাৰু দেই আপোনালোকক তাৰ পাছত দেখাম আমাৰ টাউনৰ পৰিৱেশটো দেখাম দেই চাই থাকক এয়া আমাৰ ৰৰৈয়া পৰিৱেশ চাওক দেই এয়া চাকি জ্বলাই থৈছে কপিৰাইট লাগি যাব মোৰ গান বাজি আছে মানে দেই এয়া আমাৰ আজলি ছোৱালীকেইজনী আমি দেখিছেনে একদম মজলাকৈ গৈ আছোঁ একদম বেলেগ মানুহ ইমান গৈ আছে আমি একদম মজলা দেখিছে আৰু কিবা মানে আমাৰ একদম আজি জাৰ্ণিটো বহুত বেছি ধুনীয়া হয় 100 মিটাৰ আহিছোঁ টেম্পুত আকৌ খোজকাঢ়ি আহিছোঁ তাৰপৰা আকৌ 100 মিটাৰমান আহিছোঁ টেম্পুত মানে আমাৰ আজি জাৰ্ণি পৰিছোঁহি তাৰপিছত আকৌ খোজকাঢ়ি মানে আমাক আজি খোজ কঢ়াইছে আৰু দেৱী মায়ে মই নোৱাৰি যোৱা ইমান স্পীড গৈছে তোমালোক লাহে এয়া আমি বেলুন চেলুন লৈ লৈছোঁ আৰু তাৰপৰা এতিয়া যামগৈ হয় নাই তুমি এটা লৈ লোৱা আকৌ কিয় নালাগে তোমাক এইটো ল'বি নে নল'বি য়েল্ল'টো ভাল লাগিব ইয়াৰ পিছত আমি আহি জেলেপি লৈ ল'লোঁ কাৰণ দুৰ্গা পূজা বুলি ক'লেতো জেলেপি বিশেষ নহয় জানো এতিয়া আমি উভতি আহিলোঁ ৰুমলৈ আহি আছোঁ ৰুমৰ ওচৰত পালোহি মানে অলপ খোজ কাঢ়িলোঁ এতিয়া 6টা বাজিলে কিন্তু এতিয়া আৰু মোৰ মানে ভিডিঅ' বনোৱা অকণো ধৈৰ্য নাই সেইকাৰণে আৰু ভিডিঅ'টো কণ্টিনিউ নকৰোঁ আজিলৈ ভিডিঅ'টো ইমানেই ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই কৈ দিয়া আৰু চবেই কোৱা ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব